কেনেকৈ পালে আইতা? আইতাৰ কথা শেষ নহওঁতেই মই সুধিলোঁ। সেইবোৰ বহুত কথা বোপাই, শুনচোন। ৰাতিও ভালেখিনি হ'ল। আজি আৰু লাগিলে নুশুও আইতা, তোমাৰ সাধু শেষ কৰিহে শুম। অকণমান নাতি ল'ৰা এটাৰ দৰে মই ক'লো। আইতাই কৈ গ'ল, এইবোৰ বৰ খেলিমেলি কথা। ভিতৰি ভিতৰি ইমানখন কাজিয়া স্বত্তেও ভোগাই শহুৰেকৰ জ্ঞাতালিৰ বুজলি গ'ল। অকল সেয়ে নহয়, নাও খোৱা হাবিৰ পৰা বৰ এটা কাঠ খোৱা শৰ মাৰিও পঠিয়াই দিলে। বাখৰে ৰাখিলেনে? মই সুধিলোঁ। কিয় নাৰাখিব? ডাঙৰ মানুহৰ কাজিয়াৰ ধৰণেই বেলেগ। মিতিৰৰ ঘৰৰ পৰা শহুৰৰ শৰাধৰ বুজত শহু এটা নিদিলে কেনেকৈ চলিব? মানুহবোৰেই বা কি বুলিব? আইতাৰ বৰ্ণনা মতে ভোজৰ দিনা ৰভাতল উদুলি মুদুলি। খেলে খেলে বেলেগে ৰান্ধি খাইছে, এটা শহুৰে ক'ত জুৰে। বাখৰে খাহীও আনিছে, আঠুটা নে কিমান, তাৰে নুজুৰিলে। মানুহ গ'ল গাঁৱত খাহী বিচাৰি। বাখৰেতো ধাহি ধুহি খাহীবোৰ নিলেই আগতে, এতিয়া আৰু ক'ত পায়? পঠা পোৱালি কেইটামানকে মানুহে ধৰি আনিলে। পঠাকেইটাকে নি টপত খাহী কৰি খেলত ভগাই দিলেগৈ। টপত খাহী বস্তুটো কি প্ৰথমতে বুজা নাছিলোঁ। পিছত আইতাই বুজাই ক'লে, বোলে তেওঁলোক মহাপুৰুষীয়া মানুহ দেখি পঠা ছাগলী নেখায়। পঠা গোসাঁনীৰহে বস্তু, সেইবাবে খাহীহে চলে। মানুহৰ অনুপাতে খাহী কম হ'লে পঠা ছাগলী একোটাকে মৰাৰ আগতে খাহী কৰি লয়। সেয়ে হেনো টপত খাহী। তাৰ উপৰি খাহীটো হেনো কাটি নেমাৰে, মুচৰিহে মাৰে। কাটিলে যে বলি দিয়া হ'ব, গোসাঁনীৰ আগতহে বলি দিয়ে। উমানন্দতো দেখিছ চাগৈ, খাহীবোৰ কেনেকৈ মাৰে, বলি নিদিয়ে। আইতাই খবৰ দিয়া দি ক'লে, আমাৰো আগতে মুচৰিহে মাৰে। খেলে খেলে ভোজ ভাত খাইছে। ঘাই চোতালত বহিছে বাখৰ, ভোগাই আৰু পৰিয়ালৰ মানুহ কেইজন। সলাল গোহাঁইৰ টোললৈ পোৱাতেই শহুৰ পীৰা এটাৰে সিধা পঠিয়াই দিয়া হৈছে। মাহিন্দ্ৰীয়ে নিজে ককায়েক আৰু গিৰিয়েকৰ কাৰণে হিং দি শহুৰ আগমঙহ অকণ ভাজিছে। কমলা গোটেইজনী পখিলা উৰা দি ঘূৰি ফুৰিছে। তেওঁলোকে ভাত খাবৰ পৰত তাই লোহিত আৰু লপঙৰ লগত মাৰল পিৰালিতে উমলি আছিল। লোহিত আৰু লপং বাখৰৰ ল'ৰা ছোৱালী। সিহঁতৰ ধেমালিৰ দুটা এটা টুকুৰা টুকুৰি কথা শুকাইহঁতেও কামি কৰিছেহি।